নমস্কাৰ অনুভৱ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো আজি আহিছোঁ আমি লাচিত বৰফুকন মৈদামলৈ। ইয়াত লিখা আছে চব। আজি ইংৰাজী 8/4/15 তাৰিখে অসম জাতীয় মহাবীৰ লাচিত মৈদাম তোৰণ খনিৰ কাম শুভাৰম্ভ কৰে। তোৰণৰ কাম বিধায়কৰ নিজৰ পুঁজিৰে অনুদান দিয়া। লাচিত বৰফুকনৰ মৈদামত ফাইনেলি পাইছোঁহি। এইখন চুক এখন আপোনালোকে তেখেতে একেবাৰে ধৰিব পৰা নাই, ৰ'দ দি আছে। জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামৰ তোৰণ ফাইনেলি আমি তোৰণ পাই গ'লোঁ। বহুত আহি ইয়াত চক ফাইনেলি এতিয়া আমি বাইকত গৈ আছোঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি চাবলৈ। আৰু এইফালে বেছি দূৰ নাই, পামগৈ আৰু আপোনালোকে চাই থাকক। এতিয়া ভিতৰলৈ সোমাবলৈ দিয়ে নিদিয়ে সেইটোৱে ডাঙৰ কথা। আহোঁতেতো আহিলোঁ আৰু তাকেতে বাইকৰ হাৱাটো বা আপোনালোকে মাতটো ভালকৈ নুশুনিছে। যদি যাওঁ শুনা মই পইচা দি দিম, চিন্তা নকৰিব। লাচিত বৰফুকনৰ মৈদাম পাই গ'লোহি। তো আপোনালোকে চক 1, 2, 3 দেখিছে নহয়। এইবোৰ পুৰণা আগৰ আপোনালোকে কি আছে দেখাম। এয়া আমাৰ অংকুৰটো ব্লক কিন্তু বনাই আছে যে এতিয়া মেৰামতি কৰি আছে। সেইটো কাৰণে ইমান ৰাস্তাটো ভাল হোৱা নাই, কিন্তু পাছত ভাল হৈ যাব। এইফালে সৰুকৈ পাৰ্ক এখনি বনাই আছে। এইফালে টোপ দুটা আছে, এইবোৰ দেখাম বাৰু আপোনালোকক। বৰ্তমান এতিয়া কি আছে চাওঁ ব্লক। আৰু এইখিনি লিখা আছে লাচিত ভৱনটো এতিয়া বৰ্তমান বন্ধ আছে। একদম পুৰণা বৰ্তমান বন্ধ আছে। ভিতৰত কি আছে আপোনাক দেখাওঁ। অংকুৰ আহক চাই থাকক। দিছে এইফালে পানীৰ পৰা হেৰিটা আছে আৰু আগলৈ গৈ থাকোঁ ব্লক। আৰু ইয়াত মানে বৰ্তমান এতিয়া মেৰামতি চলি আছে। সেইকাৰণে যথেষ্ট লোহা চোহা কিবাকিবি পৰি আছে মানে কাৰণে। তো আৰু এতিয়ালৈকে হোমৰ ফিজ আৰু এণ্ট্ৰি ফিজ লোৱা নাই, যদি পিছত লয়। আৰু ইয়াত চাওক জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামটো এয়া মৈদাম তলা মাৰি থোৱা আছে বাৰু, মৈদাম সোমাব নিদিয়ে। আছে চক ৰখাই দিছে। আজি ইংৰাজী 31/1/95 তাৰিখে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম সংৰক্ষিত দেৱালয় আধাৰশিলা স্থাপন কৰে। টাই আহোম সাংস্কৃতিক সংৰক্ষণ আৰু শিক্ষা বিষয়ক সমিতিৰ সভাপতি। এবং আৰু এইফালে কোনোবাই যদি বুজি নাপায় ইয়াত আপোনালোকে পঢ়িব পাৰে। আৰু এইফালে ব্লক সবিশেষ লিখা আছে, আপোনালোকে কোনোবাই পঢ়ে যদি ৰখাই লৈ। লাচিত বৰফুকন মৈদাম কেনেকুৱা লাগিছে? লাচিত বৰফুকন বলক কাগজলৈ গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই থাকিম। আপোনাৰ মূৰ্তি ভাগ আপোনালোকে এবাৰ দেখিছে, কিবা যাবলৈ নিদিয়ে। এইবোৰ ধুনীয়াকৈ গিল লগাই থোৱা আছে। তো মানে আৰু আপোনালোকে প্ৰায় এবছৰ পিছত আহিলে একদম ধুনীয়া গছ চছ ৰুই থৈছে। তাৰমানে এতিয়া অহাতকৈ আপোনালোকে আৰু কেইদিনৰ পিছত আহিব, আমি আগবাঢ়ি আছোঁ। আৰু যেতিয়া অপেনিং হ'ব তেতিয়া মই আপোনালোকক দেখুৱামেই ইয়াত কেনেকৈ কি হয়। একদম লগালগে প্ৰথমেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া এনেকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কাৰণে ভিডিঅ'লৈ যাবলৈ দিয়া নাই। যদি পাৰোঁ চেষ্টা কৰোঁ, ওচৰত দেখাবলৈ চেষ্টা কৰিম। ঠিকানে মানে আৰু কেইদিনমান পিছত এখন যেতিয়া কমপ্লিট হৈ যাব নহয়, এতিয়া মানে যোৰহাটৰ মানে একদম ধুনীয়া এটা প্লেচ হ'ব, যিটোত আপোনালোকে আহিব পাৰিব। আৰু বহুত ইতিহাস থকা বস্তু ন এইবোৰ। ইমান ডাঙৰ লাচিতৰ মূৰ্তি দেখিছেনে, কিমান ডাঙৰ। কিন্তু লাচিতৰ মূৰ্তিটো আকৌ চাগে ৰং পেইণ্ট কৰিব আৰু সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে। আৰু মৈদামৰ ওপৰত মানুহ উঠিছে গাইছ, সেইটো কথাটো ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ক'বচোন। আৰু মূৰ্তিটো মৈদামটো ওচৰত থাকিব লাগিছিলে নেকি বাৰু মোৰ মতে। তো সেয়াই আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ আৰু বহুত ভাল লাগিছে। শুনি আছিলোঁ ইমান দিনৰ যে যোৰহাটত লাচিতৰ মৈদাম এটা আছে। তো গৌৰৱ ফিল কৰিব পাৰোঁ আমি যোৰহাটবাসী হয়। তো যোৰহাটবাসীসকলে চাইছিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি দিব। আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব।
আৰু ইয়াত ভিতৰত চাকি তাকি আপোনালোকে জ্বলাব পাৰে জনাসকলে। আৰু এইপিনে অফিচ চফিচ এতিয়া বনাই আছে দেখিছে নহয়। যেতিয়া মানে সম্পূৰ্ণ হৈ যাব ন সংগ্ৰহালয় চব হৈ যাব তেতিয়া গুলি লাগিব। দেখিছে একদম পুৰণা দিনৰ ঘৰ। এই ঘৰটো নেভাঙি দেখুৱাই ইমানেও। আৰু এইখিনিত মূৰ্তি এটা আছে তো ইমানেই। গাইজ এতিয়া মানে গৈ আছোঁ ওচৰলৈ কেনেকৈ যাবলৈ দিনে এবাৰ সুধি চাওঁ যদি যাবলৈ দিয়ে অকল ওচৰৰপৰা দেখাবলৈ চেষ্টা কৰিব পৰা। তাত ধুনীয়া ধুনীয়া ঘৰ কেইটামান বনাই লৈছোঁ। সেই ঘৰকেইটাও যদি কেনেবাকৈ ওচৰৰপৰা দেখাব পাৰোঁ সোমাব নোৱাৰিলোঁ তো ব'লক। ধুনীয়া জেগা এটা বনাইছে মানে মোক কৈছোঁ নহয় যোৰহাটৰ মই ভাল দেখাৰ ভিতৰত তো বেষ্ট জেগা বনাই আছে যোৰহাটত মানে ইমান ধুনীয়াকৈ বনাইছে। চব বস্তু একদম ধুনীয়াকৈ বনাইছে ত' বহুত ভাল লাগিব মানে ইয়াত আপোনাৰ হোৱাৰ লগে লগে যেতিয়া কমপ্লিট হৈ যাব নহয় বহুত ভাল লাগিব মানে। মূৰ্তি দেখিছে নালাগে কিমান ডাঙৰ মূৰ্তি। যোৰহাটত চাগে ইমান ডাঙৰ মূৰ্তি আগতে নাই মই জনাত দেই। আপোনালোকে কোনোবাই জানিছে জনাব। যোৰহাট ডিষ্ট্ৰিক্টত ইমান ডাঙৰ চাগে মূৰ্তি নাই। আৰু লাচিত বৰফুকনৰ মূৰ্তিও বহুত ডাঙৰ বনাইছে। ইমান ডাঙৰ লাচিত বৰফুকনৰ মূৰ্তিও নাই নেকি। সেইটো এটা মানে আৰু কি ধুনীয়া ধুনীয়া ঘৰ বনাইছে চব না সেই মানে একদম পুৰণা ডিজাইনত বনাইছে ঘৰ দেখিছে নহয়। কাৰিকৰবোৰ ক'ৰ পৰা আনিছে এতিয়া কাৰিকৰবোৰ। দাদাটো খুন্দাৰ পিছত অকণমান দাদাজনৰ ওচৰতে আহিবলৈ দিলে তো এনেই সময় এলাও নাই তো ক'লোঁ যাম এনেকৈ ভিডিঅ' চিডিঅ' ইউটিউবত বনাম তো নহ'লে ঠিক আছে অলপ ওচৰৰ পৰা দেখুৱাই আহাগৈ। খালি পাব্লিকবোৰ আহে যে সেইটো কাৰণে মানে দিগদাৰ হয় তো অলপ ওচৰলৈ আহিব দিছে। তো ওচৰৰ পৰা আপোনালোকক অলপ দেখাই দিওঁ কেনেকুৱা হৈছে তো সেয়াই আৰু এয়া চাওক পিছত কিমান ধুনীয়া লাগিছে দেখিছে আকৌ। এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো সেইকাৰণে জেগাবোৰ ধুনীয়াকৈ এই আছে। আৰু এনেইতো সোমাবলৈ নিদিয়ে তাৰ কাৰণে সোমাবলৈ দিলে তো পটককৈ দেখাওঁ আৰু একো নকওঁ মানে মানে দেখাম আৰু গান এটা লগাই দিম তেনেকৈ চাওক। বৰ্তমান আহি আলহী চক লাচিত বৰফুকন এইফালে লাইট চাইট লগাই থৈছে আৰু তো এনেই তো এয়া আৰু আকৌ নাযাওঁ যিহেতু দাদাই নাযাবলৈ কৈছে বেছি আগলৈকে সেইটো আমি অমান্য কৰা হ'ব দাদা কথাটো। এইখিনিৰ পৰা ইয়াতকৈ আগলৈ নাযাওঁ। এইপিনে এটা শুনাইছে ইয়াত চাগে কিবা আপোনাৰ থ'ব মানে কিবা কিবি আৰু লাচিত বৰফুকনৰ বিষয়ে আৰু এইফালেও চাগে থ'ব তো ইমানে এইখিনিতে ফটোটো কৰি ইমান মাৰোঁ আৰু সিমানে ইনষ্টাগ্ৰামত আপোনালোকে চাব কেনেকৈ একদম মানে ইমান উঠালে কেনেকৈ সেইটো এটা বৰ ডাঙৰ কথা কিন্তু দেই। এনেকৈ আৰু চাইনবোৰ্ড কেইখনমান লিখি আছে তো আপোনালোকে চাইনবোৰ্ড কেইখন জুম কৰি অলপ জুম কৰি দিছোঁ এখন আপোনালোকে পঢ়ি ল'ব পাৰিছোঁ কেনেকৈ কি মানে চব বনোৱা হৈছে কিমান তাৰিখে চব ফিটিং কৰিছোঁ সেয়াই আৰু আপোনালোকে ইমানলৈকে ইমান ওচৰলৈকে আপোনালোকে আহি দেখাব পাৰিলোঁ। এই ধুনীয়া ধুনীয়া গছপুলি দি থৈছে। এই গছপুলি কি গছ এজোপা মাটি কঁঠাল লিখা লাগি আছে কিবা এটা কি গছ নাজানো কোনোবাই জানে যদি কমেণ্ট কৰি জনাব। তো আজি গছ মানে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ইয়াত ধুনীয়াকৈ মানে এইটো তাজমহলৰ ফিল্ডটো পাব আপোনালোকে ইয়াত ধুনীয়াকৈ পানী হৈ থাকিব। এতিয়া বৰষুণৰ পানী হৈ আছে কাৰণে লেতেৰা হৈ আছে। তেতিয়া টাইলছ চাইলছ লগাই দিব নহয় তলত সেই আপোনাৰ লাইটিং চাইটিং লগাই দিব নহয় তেতিয়া মজা হ'ব। তো আপোনালোকে আহিব পাৰে লাইটিং চাইটিং লগাই দিব আৰু ৰাতি ভিউটো মজা লাগিব মানে ইয়াত যদি কেনেবাকৈ তেতিয়া পিছত যদি পানী কমপ্লিট হৈ যাব তেতিয়া ৰাতি ভিউটো মোক কৈছোঁ গুলি হ'ব কৈছোঁ আপোনালোকক। সেইটো কাৰণে আপোনালোকে এতিয়া ইমান আহিবলগীয়া নহয় জেগাটো তো আপোনালোকে আহিব বিচাৰিছে কোনোবা আহিব পাৰে বা এজন দুজনকৈ মানুহ আহিছে ইয়াত তো এইপিনে হেলমেটটো মোৰ ওচৰত থাকিবই টাউন পিনে ওলাই আহিলে কাৰণ 1000 টকা আৰু এই পুখুৰী ফুৰিও ধুনীয়াকৈ বনাই দিছে চুইমিং পুল টাইপ তো ইয়াত পানী পৰি থাকিব। তো এয়াই যদি ইমানলৈকে চাই আছে ভিডিঅ'টো আৰু ছাবস্ক্ৰাইবটো কৰি দিছে নতুনকৈ আহিছে যদি কাৰণ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ইয়াত বনাইছোঁ ইমান দূৰ আহিছোঁ বাইকৰ তেল আছে ইয়াত বাৰু সোমোৱা ফিজ বৰ্তমানলৈকে লোৱা নাই দেই এইটো আপোনালোকক কোৱা নাই বৰ্তমানলৈকে সোমোৱা ফিজ এটকাও লোৱা নাই। তো যদি আপোনালোকে পিছত আহে তেতিয়াহ'লে ল'বও পাৰে সিমানেই। লাচিত বৰফুকন সৰুতে এনেকুৱা আছিলে দেশতকৈ মোমাই ডাঙৰ নহয়। যদি ভাল পালে লাইক কৰিব আছে আকৌ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন দবাবলৈ নাপাহৰিব। মই দিব আপোনালোকক বিদায় মাগিছোঁ জয় এখন লগতে ইয়াত ফটো কৰিব মাৰোঁ ফটো কৰিব মাৰি যাওঁ আৰু বাই বাই। আৰু ক'লে গম পালে এতিয়া আহিলে আপোনালোকক সোমাবলৈ নিদিয়ে
আমি বহুত পাৰ্মিশ্যন লৈ সোমাই বুলিছে বহুত দীঘলীয়া প্ৰচেছ যদি সোমাইছোঁ তো সিমানেই